নমস্কাৰ আমি যোৱা ভিডিঅ'টোত দক্ষ ৰজাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ আৰু খুব সম্ভৱ আমি অকণমান আভাস পাইছিলোঁ। দক্ষ ৰজা মৰাৰ পিছত যেতিয়া পুনৰ্জীৱিত হ'ল ছাগলীৰ মূৰ লগাই, কিন্তু তাৰ সেই যুগতে সতীৰো প্ৰাণ ত্যাগ কৰিছিলে, দেহত্যাগ কৰিছিল। সতীৰ পিছত কি হ'ল সেইখিনি কথা আমি জানিব বিচাৰিছোঁ। সতী যেতিয়া এই যজ্ঞস্থলত যজ্ঞকুণ্ডত জাপ দি যাহাদি মৰাৰ পাছত বীৰভদ্ৰ আহিটো দণ্ডবন্ধ কৰিলে যজ্ঞস্থল। তাৰে পাছত সতী মহাদেৱে সতীৰ অংগটো তাতে ভস্ম হৈ থকা জুইৰ মাজেৰ পৰাই পাওঁ বুলি কয়। তাৰপিছত সেই মহাদেৱে সেই হোৱাটোৱে লৈ অনাই বনাই ঘূৰি ফুৰিছে। সৃষ্টিৰ কৰ্মত যেতিয়া মহাদেৱক ভাবিলি দেখা পালে বিষ্ণুৱে, তেতিয়া বিষ্ণুৱে হৃদয়খন চপৰাই দি সতীৰ দেহটো খণ্ড খণ্ড কৰি হৃদয়খন চপৰাই কাটিব ধৰিলে। আৰু সেই অংগবিলাখন যি ঠাইত পৰিছিল তাতে এখন তীৰ্থস্থান, আমাৰ গুৱাহাটী কামাখ্যাত এটা পীঠ পৰিছিল। সেইকাৰণে কামাখ্যা পীঠত পাঞ্জাৱত চুলি কচা পৰিছিল, সেইকাৰণে পাঞ্জাৱৰ মানুহবিলাকে চুলি ৰাখিলে তেতিয়া এনেকৈ ৰাখে। আৰু আগত এটা বেলেগ অংগ কৰিছিল, তাতে সেনেকৈ ৰাখি আছে। তাৰপিছত এই মহাদেৱৰ প্ৰতি অসীম ভাল পোৱা, অসীম ভক্তি প্ৰেম থাকি এই ভাৱতে যিহেতু সতী মৰিলে, তেতিয়া সতী সেইটো জন্ম সেনেকৈ গুচি গ'ল, সতী সন্তান নহ'ল। তাৰপাছত তেওঁলোকৰ সেই কামনা বাসনা ভক্তিৰ বলতে পুনৰ সতীয়ে যায় হেমৱন্ত ৰজাৰ ঘৰত পাৰ্বতী হিচাপে জন্মগ্ৰহণ কৰে। আৰু তাৰপিছতে নাৰদ আৰু ভীমক দ্বাৰাই যোগাযোগ কৰি দেৱতাসকলে এই বিয়াত যোগাযোগ কৰি নাৰদক তেওঁলোকৰ ঘৰলৈ পঠায়। ভীমেও যায়, সেনেকৈ যাই পুৰাণত আছে এইদিনাখন অলপ বহল হিচাপে কথা। এইৰকম যাই পুনৰ পাৰ্বতীৰ হেমৱন্ত ৰজাৰ ঘৰত পাৰ্বতীৰ লগত পুনৰ মিলন কৰা হয়। আৰু তাৰ পাছতে কাৰ্তিক গণেশ এনেকৈ তাহাঁত বংশ এই তেতিয়াৰ পৰাই যিটো প্ৰেম প্ৰীতিৰ যিটো জৰিডাল, এনাজৰিডাল আমাৰ আজিলৈও চলি আছে। মহাদেৱ পাৰ্বতীৰ সতীৰ প্ৰেমৰ কাহিনী, এজনী মহিলাকে তেওঁ দুবাৰ পাইছে। গতিকে সেই পুৰণি আখ্যান য'ত ভাগৱতত আছে, আজিলৈকে সেই প্ৰেম প্ৰীতিৰ ভাৱটো কিছুমানৰ ভিতৰত চলি আছে। ঠিক আছে, নমস্কাৰ। আমি সতীৰ বিষয়ে জানিলোঁ। আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে আমাক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়া আমি আগলৈ ভিডিঅ' বনাবলৈ সক্ষম। আমাৰ ভিডিঅ'টো চাই যদি কিবা ক'ব লগা প্ৰশ্ন আপোনাৰ মনত জাগিছে বা সুধিব লগা কিবা আছে, তেতিয়া আপুনি সুধিব পাৰে, প্ৰশ্ন কৰিব পাৰে। খাদ্য অনুযায়ী আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ আমি চেষ্টা কৰিম। নমস্কাৰ।